हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। बोला आज আমি এটা খানাকে কৰোঁগে খানা কৰিলে মোকো লৈ যাব লাগিব দেই। জীবেন তুমি পাই গলা নেকি মই পাই গলোহি। ঠিক আছে বলা বলা আমি যাওঁ খানা কৰোঁগে। বলা বলা জলদি জলদি খানা কৰোঁগে। আমাৰ জিমিনহে আগবাঢ়িছেচোন ই খোৱাত আগবঢ়াই সদায় বলা 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 বুধু দাদা আজি কি বনাবা এতিয়া? তাকেইতো চিন্তা কৰিছো খানা খাম কৈছো এতিয়া বনাবলৈ একো নাইয়ে চোন ঘৰত মোৰ লগততো পইচাও নাই। মোৰ ওচৰত 5 টকা এটা আছে। 5 টকাত কি পাবানো 5 টকাত কি হ'ব ন? তোমালোকে হাঁহিছা যে তোমালোকৰ ওচৰততো 5 টকাও নাই। মোৰ এটা আইডিয়া আহিছে মনত। মাংস নাথাকিলেতো পাৰ্টি কৰি লাভ নাই। এতিয়া কি কৰিম আমি এতিয়া ফ্ৰিজততো মাংসই নাই এতিয়া বনাবলৈ। আৰে তোমালোকে প্ৰথমতে শুনি লোৱা না। আচ্ছা কোৱাচোন কি ভাবিছা তুমি আমাৰ ঘৰৰ পিছফালে যে কঁঠালজোপা আছে এটা কঁঠাল লৈ আনিম। আৰু মোৰ 5 টকা আছেতো 5 টকা আমি সয়াবিন লৈ আনিম। সয়াবিনটোতো হাড় নাইকিয়া মাংস বুলি কৈছে মায়ে। হাড় নাইকিয়া মাংস তো মজা এতিয়া খানা হৈ যাব হাড় নাইকিয়া মাংস দি জীবন বহুত টেঙৰ আছে দেই। বিনা পইচাত খানা হৈ যাব আমাৰ। তো বলা বলা এতিয়া যাওঁ আমি এতিয়া প্ৰথমতে কঁঠাল আনিম তাৰপিছত 5 টকাৰ সয়াবিন আনি পিনি আমি খানা কৰি দিম। बोला 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 हवन करेंगे हवन करेंगे हवन करेंगे हवन करेंगे हवन करेंगे हवन करेंगे टिंकिया के पापा ही हाथ देली। बोला जल्दी जल्दी खाना কৰিব লাগে। हवन करेंगे हवन करेंगे हवन करेंगे